আশিফা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি এই ভিডিঅ'টো অলপ ফানি হয়, অলপ ইণ্টাৰেষ্টিং হয়। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে যে মই অনলাইন ক্লাছ কেনেকৈ কৰোঁ। যিহেতু এতিয়া কৰোণা টাইম হৈছে আৰু সকলো ল'ৰা ছোৱালী ঘৰতে অনলাইন ক্লাছ কৰিছে, বহুতো সমস্যাৰ সন্মুখীন হৈছে। মই অনলাইন ক্লাছ কেনেকৈ কৰোঁ তাকে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব মোৰ ভিডিঅ'টো চাই। এনে পিছে পঢ়াত বৰ বেছি মন থকা ছোৱালী নহয়, পঢ়ি একদমেই বেয়া পোৱা ছোৱালী মই। সেইবুলি নপঢ়াকৈ থাকিলেতো নহ'ব, পঢ়িবতো লাগিবই। আৰু সৰুতে ভাবিছিলোঁ যদি স্কুল কলেজবোৰ একেবাৰে বন্ধ হৈ যায় ঘৰত থাকিম। পিছে ঘৰত থকাটোতো হৈছে, কিন্তু পঢ়াটোতো চলিয়ে আছে অনলাইন ক্লাছ। এই কেতিয়াবা যেতিয়া ছাৰে নোটছ দিয়ে 3-4মান ক'ব নহয়, 4 নম্বৰ শাৰীটো কওঁতেই নেটৱৰ্কটো প্ৰব্লেম দি গুচি যায় নহয়। আৰু সেই তেনেকৈ এটুকুৰা থাকি যায়। আৰু যিহেতু আমি পেজবোৰ দেখি নাথাকোঁ, মুখকেইখন দেখি নাথাকোঁ, ধৰিবলৈও দিগদাৰ হয় কিনো কৈছে, আৰু ছাৰহঁতেও ধৰিবলৈ দিগদাৰ হয়, আমি দেখিছোঁ আমি তাকে কৈছোঁ। তো আজি আপোনালোকক শ্বেয়াৰ কৰিম মই কেনেকৈ অনলাইন ক্লাছ কৰিছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈ, আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, পটককৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ মাজতে মই আপোনালোকক দেখাম মই বহুত লেজি হয়। মই আজি কফি বহুত জল্দি বনাইছোঁ, ক্লাছ আছে যে। তো যেতিয়া মোৰ দেৰি হয় মই কফি কেনেকৈ বনাই খাওঁ তো ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে গম পাব মই কেনেকৈ লেজি দৰে কফি বনাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লিংক আহি গ'ল, ক্লাছ জইন কৰিলোঁ, চাওঁ। So am I audible? Yes, sir. Today we are discussing his contribution to liberalism, and I shall hold the examination in the evening. পৰীক্ষা লোৱা কথা আছে মানে ৰাতিপুৱা 9টাতে নম্বৰ I'll ক'লে give you the এতিয়া link. আবেলি যাব লাগে। এয়াই আৰু ক্লাছ নহওঁতে Take the time after this class. কিন্তু মই পঢ়া নাই ৰাতিপুৱা লগৰজনী ফোন কৰোঁতে গম পাইছোঁ পৰীক্ষা বুলি মই লাষ্ট দিন ক্লাছ কৰাই নাই। বহুত গৰম, আগতে কলেজ যাবলৈ গৰম, এতিয়া ঘৰত পঢ়িবলৈ যায়ো গৰম। So the famous book on liberty Mill discussed, he dealt with liberty and liberty. So he was a liberal. ভিউয়ার্সখিনি মাজতে চাগে কোনোবাই নিশ্চয় অনলাইন ক্লাছ কৰি আছে। আপোনালোক কমেণ্টত কেনেকুৱা লাগিছে কৰি। The protection and বেয়া লগা নাই, expansion ভালো লগা নাই। of the basic democratic freedom. দেখাওঁ Leave the room when the light begins. He was a defender of the principle of trust in the people. Qualified by prudence আপনাকে and কেটা not the ক্লাস করে আমি এবার principle 4টা থেকে হয় of আজ the 5টা people হব পরীক্ষাটা মিলাই qualified by তো আপনারা কেটা ক্লাস কৰিছে প্লিজ কমেন্টত জনাই দিব মোৰো ভাল লাগিব। He did a great job as regards Development of idea of liberty and liberalism. So, আমি যদি অকণমান we will closely look at Mill's contribution and his writings. তেওঁৰ লিখনিবিলাক on liberty নামৰ গ্ৰন্থখনৰ যোগেদি আমি যদি পঢ়িবলৈ যত্ন কৰোঁ, we find that তেওঁ যিবিলাক idea of liberty or liberalism in that, and he also conceptualized the chief characteristics of liberal attitude. যিবিলাক উদাৰনৈতিক দৃষ্টিভংগী, যিবিলাক নীতি আছে, চৰিত্ৰ আছে, সেইবিলাক তেওঁ সুন্দৰকৈ সংকল্পনা কৰিছে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ মানৱীয় স্বভাৱৰ ভূমিকা,
আৰু কি ক'ব আৰু উপায় নাই একদম চকুকেইটা এনেকৈ মিলি ক্লাছ কৰিব লগা It was fully as an institution indispensable to the moral self-education of mankind. And what is that? That is the inevitable rationality and wisdom of majority rule. ভাল দিশবিলাকৰ ওপৰত তেওঁ গুৰুত্ব দিছে আৰু পঞ্চল্লিছ মিনিট ক্লাছটো 4.5 ঘণ্টা কৰি পেলালে শেষ হ'ল ইতিমধ্যে চাওক এঘণ্টা তোমাক কি লিখিব এইবোৰ নাই এইবোৰ নুশুনিলোঁ মাজত এইবোৰ নুশুনিলোঁ আৰু তো গাইছ এতিয়া ভিডিঅ'টো অলপ আগলৈ লৈ যাওঁ ক্লাছ কৰাৰ আগত মই কেনেকৈ কফি খাইছিলোঁ লেজি মানুহৰ দৰে সেইটো এতিয়া দেখাম ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আগত কফি কেনেকৈ খায় চাব যিখিনি গাখীৰ সেইটো হৈছে কাপ যাতে আপুনি যিমান কফি খাব মানে ইমানটো পৰিমাণে আপুনি গাখীৰ ল'ব তাৰপিছত আপুনি চেনি যোনে যিমান খায় মই এচামুচে লৈছোঁ চেনি কল বেছি নাখাওঁ মই আৰু তাৰপিছত এয়া হৈছে মোৰ ওচৰত কফি তো নতুন কফি দেই এতিয়া ইয়াৰে মই ল'ম আধা চামুচ আৰু অকণমান আৰু এতিয়া মই ইয়াত এক চিটি দিম এনেকৈ খোৱাটো হেল্থৰ কাৰণে বেয়া দেই আপোনালোকে নাখাব মই দেখাইছোঁ যি মানুহে কেনেকৈ খায় দেখিছে নহয় কফি তোমাৰ কফি একদম ৰেডি ইয়াত কিবা আছিলে পাই খাওঁ ইয়াত কেকৰ টুকুৰা আছে মানে কেক বনাওঁতে জ্বলি যোৱাবোৰ থাকে যে মই ৰাখি থওঁ এনেকৈ খাওঁ কফিৰ লগত দেখা নাই অকণমান কফিটো বেছি কাৰণে খানাও দিব লাগিব ইয়াত এনেকুৱা পাৰফেক্ট হৈ গ'ল মই খাম আপোনালোকে কফি খাই ভাল পায় নে বেয়া পায় কমেণ্টত জনাব মোক এইটোৱে আছিলে আজি মোৰ ভিডিঅ' এটা সৰু ভিডিঅ' অনলাইন ক্লাছ কেনেকৈ মই কৰি আছোঁ আৰু মানে কিমান জমনি হয় ক্লাছত তাকেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে ভিডিঅ'টি চাই আকৌ নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম তেতিয়ালৈকে ষ্টে টিউন ইন দ্য চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যদি সেই ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে আমি নেক্সট ভিডিঅ'ত লগ পাম বাই বাই